নমস্কাৰ, মই ৰাখি মোৰ কিটচেন ৰাখিৰ চেনেললৈ আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত কাচকলৰ কোফতা কৰি বনাই দেখাইছোঁ। যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। আহক তেতিয়াহ'লে মই কেনেকৈনো বনালোঁ ৰেচিপিটোৰ ওচৰলৈ যাওঁ। কাচকলৰ কোফতা বনাবৰ কাৰণে আমাক লাগিব কাচকল। মই ইয়াত 2টা কাচকল বইল কৰি লৈছোঁ। তাৰপিছত লাগিব 3 চামুচ বেচন, মিহিকৈ কাটি লোৱা পিঁয়াজ। এয়া মই পিঁয়াজ পেষ্ট বনাই লৈছোঁ। ইয়াত আছে আদা, নহৰু, বিলাহী মই যিটো পেষ্ট কৰি লৈছোঁ। আৰু লাগিব শুকান মছলা। ইয়াত নিমখ আছে, হালধি, কাশ্মীৰী লাল মিৰ্চ পাউডাৰ, জিৰা পাউডাৰ। আৰু মই মিহিকৈ অকণমান জলকীয়া কাটি লৈছোঁ। আৰু ইয়াত তেলত দিবৰ কাৰণে গোটা জিৰা। মই ইয়াত কাচকলখিনি অলপমান মেছ কৰি লৈছোঁ। তাৰপিছত ইয়াতে মই কাটি ৰখা পিঁয়াজ 2 চামুচ দি দিছোঁ। তাৰপিছত বেচন দি দিছোঁ 3 চামুচ। তাৰপিছত মই ইয়াতে অলপমান নিমখ দিছোঁ। নিমখটো আপোনালোকৰ সোৱাদ হিচাপে দি ল'ব। তাৰপিছত অকণমান লাল মিৰ্চ পাউডাৰ দিছোঁ আৰু হালধি ইয়াতে দি দিছোঁ। তাৰপিছত মই এটা খুব ধুনীয়াকৈ এই গোটেইখিনি মই মিক্স কৰি ল'ম। আমাৰ তেল গৰম হৈ গ'ল। মই এটা এটাকৈ কোফতাৰ কাৰণে যিখিনি মই সৰু সৰুকৈ বইল কৰি ৰাখিছিলোঁ সেইখিনি মই তেলত দি দিছোঁ আৰু অলপমান গল্ডেন ব্ৰাউন হোৱালৈকে মই অলপমান ফ্ৰাই কৰি ল'ম। এয়া মোৰ কোফতাখিনি ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই কেৰাহীৰ পৰা নমাই ৰাখিম। মই এতিয়া সেই একেখন কেৰাহীতে গোটা জিৰা দি দিম। অকণমান ভালকৈ ভাজি ল'ম। তাৰপিছত কাটি ৰখা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অকণমান ভালদৰে মই ভাজি ল'ম। গেছটো আপোনালোকে কমাই ৰাখিব, নহ'লে পিঁয়াজখিনি জ্বলি যাব। তাৰপিছত মই যিখিনি পিঁয়াজৰ পেষ্ট ৰাখিছিলোঁ সেইখিনি মই ইয়াতে দি দিছোঁ। মই এই পিঁয়াজৰ পেষ্টখিনি অলপ সময় ভালদৰে ভাজি ল'ম। এয়া মোৰ পিঁয়াজখিনি ভালকৈ ভাজা হৈ গ'ল। ইয়াতে মই যিখিনি মই বিলাহী আৰু আদা নহৰু পেষ্ট ৰাখিছিলোঁ মই সেইখিনি ইয়াতে অলপ ঢালি দিছোঁ। তাৰপিছত অলপমান ভালকৈ মই লৰাই লৈছোঁ আৰু ইয়াতে মই যিখিনি শুকান মছলা দেখাইছিলোঁ সেইখিনিও মই দি দিছোঁ। আৰু ইয়াৰ পিছত ভালকৈ মছলাখিনি ভাজিব লাগিব। যেতিয়ালৈকে মছলাখিনিৰ পৰা তেল ওলাই নাযায় তেতিয়ালৈকে আমি অলপ সময় ভাজি থাকিব লাগিব। এয়া মোৰ মছলাখিনি ধুনীয়াকৈ ভজা হৈ গ'ল। ধুনীয়াকৈ নিশ্চয় দেখিব পাৰিছে যে মছলাখিনিৰ পৰা তেল ওলাইছে। তাৰপিছত মই এগিলাচ গৰম পানী ইয়াতে দি দিম। গৰম পানী দিব, গৰম পানী দিলে বেছি ভাল হয়। আৰু ভালকৈ লৰাই ল'ব। মোৰ তৰকাৰীখিনি ধুনীয়াকৈ উতলি গ'ল। ইয়াতে মই ফ্ৰাইকৈ ৰখা কোফতাকেইটা দি দিছোঁ আৰু দি পেলাই মই আৰু 10 মিনিট সময় উতলিবলৈ দিম। তাৰপিছত আপোনালোকক মই ছাৰ্ভ কৰি দেখাই আছোঁ। এয়া মোৰ কাচকলৰ কোফতা কৰি ৰেডি হৈ গ'ল। আপোনালোকক মই ভাতৰ লগত ছাৰ্ভ কৰি দেখাইছোঁ।